খাই গ'লো গো এইটো কেনেকুৱাটো কৰিছে চা মই ভয় খাই গ'লোগে চুই তুই লৈ একদম আহিছে পিঠিত ঘামচি পেলাবলৈ দে মোক আমাৰ গাত ধুৱাবলৈ আহিছে বুলি ভাবিছিলোঁ গৰম আমাৰো উঠিছে সেই বুলিও এনেকৈ কয় নি ঐ তোৰ নিচিনাকৈ মানুহ একদম হেৰি এলাই বেলাই পৰি য'ত মা কি কওঁ সেইবোৰ তেনেকৈ ঘূৰি নুফুৰে চুই তুই লৈ একদম ভয় খুৱাই দিলেও দৰকাৰ হৈছে অনলাইন ক্লাছ কৰিব লাগিব লাইট আহিবলৈ হ'লে নাহিলেহে তাত পঢ়িব নোৱাৰে এই মই নোৱাৰো দেই তই নিজে কৰ গৰম আমাৰো উঠিছে সেই বুলিয়ে তেনেকৈ চিঞৰ বাখৰ কৰি থকা নাই হয় এইজনী কেনেকুৱাখন কৰি ফুৰে পেহী ব'লা ভিতৰলৈ যাওঁ মাহঁতে বা ভিতৰত কি কৰি আছে কি কৰিব আৰু বহি আছে চাগে টিভি চাই ফেনৰ তলত ব'লা ব'লা মিঠাই টোপোলা ধৰি বাইকত আৰি থোৱা আছে লৈ লোৱাচোন বৰ গৰম যা পখিলি পেহী আৰু মোৰ কাৰণে চৰবত দুগিলাচ কৰি আন পখিলি তোৰ কি হ'ল আকৌ এনেকে বহি আছো যে তাই গৰমতে এনেকৈ চব ফটাই ফুৰিছে গোটেইখন হয় নেকি ময়ে যাওঁ ৰ'বা পেহী বহাচোন তুমি মই চৰবত আনিছোঁ ৰ'বা ইমান গৰমত আহিছা বহা পেহী জুচ খাওক খোৱা ৰাণা খোৱা পেহী খাওঁ তুমি খোৱা ধুনুকণ তুমিও বহুত গৰমত আহিছা নহয় মিনু পিছে তোমালোকে খেতিবোৰ কি কৰিলা নাই আজিকালি আমি খেতি নকৰোঁ নহয় চব এইবোৰ আধিলে দি দিলোঁ মানুহবোৰে কৰে আৰু ধানখিনিহে আমাক দিয়েহি ভালেই কৰিছে নবৌ এই বহুত কষ্ট হয় নহয় আধা ধান চাগে দিয়ে আপোনালোকক আৰু ঠিকে আছে দিয়ক এনেকেই চলি থাকক মাটিকেইডৰা এনেই পৰি থকাতকৈ বেলেগে হ'লেও কৰিছে সেইটোৱে আৰু মা তুমি ভাত পানী যোগাৰ কৰিছা নে কিবা পেহী চাগে ভোক লাগিব ৰাতিপুৱাই ৰুটি খায়ে আমি ওলাই আহিছোঁ নহয় ৰহিলি মই এটা মিঠাই খাকে যা পেহী জুচ খাক আকৌ পেহী মই যাওঁ ভিতৰলৈ মিঠাই এটা খাই লওঁগে হেৰি নহয় মিনু এই চাকৰিবোৰ যে ওলাইছে আমাৰ পখিলিকো পুৰাবলৈ ক'বা বুজিছা পেহী বৰ্তমান বহুত চাকৰি ওলাইছে এইবাৰ কিন্তু মেৰিটত চাকৰি হ'ব ভালদৰে পঢ়াখিনিয়ে পোৱাটো কনফাৰ্ম হয় মই গম পাইছোঁ বাৰু ক'ব লাগিব পাই ইহঁতক ফুৰাবলৈ চাকৰিবোৰ এনেহে ঘৰত আছে শুই বহি কিবা এটা পালেতো অকণমান শান্তি হ'ব তাহাঁতৰ জীৱনটোও গতি লাগিব এতিয়া বৰ্তমান পুলিচতো 35,000 পোষ্ট খালী হৈছে নহয় পেহী এইবাৰ আমাৰ পখিলিকো এপ্লাই কৰিবলৈ কৈছোঁ তাইতো খুব ধৰিব পাৰে তই এতিয়া ইটো নকৰোঁ সিটো নকৰোঁ কৰিলে নহ'ব নহয় তই প্ৰতিটো চাকৰিতে এপ্লাই কৰিলেহে কিবা এটা নহয় কিবা এটা পাবি পখিলি এটা নহয় এটাত লাগি যাব চব চাকৰিতে এপ্লাই কৰি থাকিবা তুমি চাকৰি একো মনেই নাই নাই আমাৰ এই চাকৰি কৰিবলৈ ইচ্ছা নাই
এই মই যি দেখিছো ভাল 4G দৰা এটা চাই বিয়া দি দিয়াই ঠিক হ'ব। ৰেনা তই কেতিয়া আহিলেনো? দদাই দেউ আহক আহক বহকহি আহক। বহুত দিনৰ মন লগ পাইছো দদাই দিয়ক যে বহুত দিন দেখা নাই পাই। দে চকী এখনকে দে বহি লওঁ। দেউ বহক। হ'ব বহো। মই চাহ অকণকে দিওঁ, আপুনি বহক, গুচি নাযাব দেই দাদা দিয়ক। হ'ব। ৰাণা তোৰ ল'ৰা ছোৱালীকেইটাক এতিয়া কি কৰি আছে বাৰু? হেৰি দদাই দিয়ক, মোৰ ল'ৰা মানে সৰুটোৱে বেংকত চাকৰি কৰি আছে আৰু ডাঙৰটোৱে ONDCত কৰি আছে। হয় নেকি? হেৰি ধুনুকণেহে মোক আনিলেগৈ, নহ'লে মই আহিবলৈ অলপ প্ৰব্লেমেই হ'লহেঁতেন। ঘৰত অলপ দুদিনমান থাকি যাওঁ, তাতনো অকলে অকলে কি কৰি থাকোঁ, দুইটা ল'ৰা দুইটা কামতে থাকে। আমাৰ এওঁটো ঢুকুৱা 1 বছৰ হৈ গ'লেই, ঘৰতনো অকলে অকলে কি কৰি থাকিব হয় দাদা দিয়ক। সেইকাৰণে বোলো দুদিনমান থাকি আহোঁচোন। লকডাউনো দি আছে, এইবোৰ 12টালৈকেহে খোলা, উপায় নাইকিয়া আৰু ক'লৈনো ওলাই যাম। ভালেই কৰিলি ৰেনা। দিয়া দদাই দেউ চাহ খাওক। দিয়া। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ বাই বাই, সকলোকে আকৌ লগ পাম।